বন্ধ ৰাজ্যৰ হাট বজাৰ লোকচানৰ সন্মুখীন ৰাজ্যৰ আনাৰসৰ খেতিৰে কেনেবাকৈ পৰিয়াল পোহপাল দিয়া কৃষকসকল কৰোনা মহামাৰীৰ প্ৰভাৱ পৰিছে কৃষকৰ উৎপাদিত সামগ্ৰীত ৰাজ্যত হাট বজাৰ বন্ধ হৈ পৰাত কৃষকসকলে বিক্ৰী কৰিব পৰা নাই ফচল ফলত লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষকসকল ৰাজ্যখনৰ লেখিয়াকৈ বাক্সা জিলাৰ মুছলপুৰৰ নিকটৱৰ্তী দিহিৰাৰ এগৰাকী কৃষক নাম দেৱব্ৰত গয়াৰী জিলাখনৰ ভিতৰতে এজন আদৰ্শবান কৃষক কৃষি কৰ্মৰ জৰিয়তে দেৱব্ৰত গয়াৰীয়ে অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে দেৱব্ৰত গয়াৰীৰ অন্যান্য খেতিৰ লগতে আছে 8 বিঘা আনাৰসৰ খেতি তামোলৰ তলে তলে ৰোপণ কৰিছে তেওঁ আনাৰস মূলতঃ ছিংগাপুৰী আৰু বিলাতী জাতৰ আনাৰস আছে তেওঁৰ খেতিডৰাত এতিয়া আনাৰসৰ বতৰ সমগ্ৰ অঞ্চলটোতে সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱা এইগৰাকী কৃষক দেৱব্ৰত গয়াৰী এতিয়া সন্মুখীন হৈছে সমস্যাৰ তামোল বাগানত মই এই অনাৰস খেতি কৰা হৈছে কেইবিঘা মানে মোৰ এটা পুৰাণা আছে আপোনাৰ 1 বিঘা আৰু মই নতুনকৈ 1.5 বিঘা দিলোঁ এতিয়া 1 বিঘাত কমপ্লিটলি ফল পাই আছোঁ আৰু 1.5 বিঘা যিটো নতুনকৈ দিয়াত ফল হোৱা নাই অহাবাৰৰ পৰা ফল পাম আৰু বিক্ৰী বেপাৰীগিলা ঘৰতো আহে আৰু কেতিয়াবা বজাৰলৈ লৈ যোৱা হয় এতিয়াতো বৰ্তমান কোভিডৰ কাৰণে মাৰ্কেট নাই তথাপিও মানে বেপাৰীসকল ঘৰলৈ আহে আৰু গাঁৱলীয়া দোকানবোৰত বিক্ৰীৰ কাৰণে দিয়া হয় এই নাথাকিলেতো বজাৰত গৈ কিনে উচিত মূল্য পালোহেঁতেন কিন্তু এতিয়া কোভিডৰ কাৰণে বজাৰ নোহোৱাৰ কাৰণে আমি ঘৰতে অলপ কম মূল্যত হ'লে লগোৱা খেতিখিনিতে বিক্ৰী কৰিবই লাগিব ক'বলৈ গ'লেতো যথেষ্টখিনি হৈছে কিন্তু এতিয়া আৰু বিশ্বজুৰি এইটো মহামাৰী গতিকে এতিয়া কাকনো কি ক্ষতি দেখাই লাভ হ'ব কিন্তু যথেষ্ট পৰিমাণ ক্ষতি সন্মুখীন হ'ব লগা হৈছোঁ কৰোনা মহামাৰীৰ বাবে চৰকাৰে হাট বজাৰ বন্ধ কৰি দিয়াৰ উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰি সমস্যাৰ সন্মুখীন হৈছে তেওঁ স্থানীয়ভাৱে এতিয়া বেপাৰী আহি ঘৰৰ পৰাই আনাৰসবোৰ লৈ যায় যদিও উচিত মূল্য পোৱা নাই তেওঁ বজাৰ খোলা থাকিলে তেওঁ আনাৰসৰ পৰা বহু টকা পালেহেঁতেন তেওঁ কয় এই খেতিৰে সৰু পৰিয়াল এটা সাধাৰণভাৱে চলিব পাৰি একেই দশা হৈছে দিহিৰাৰ আন এগৰাকী আনাৰস খেতিয়ক অৰ্জুন ৰিমালৰ মোৰ পূৰ্বপুৰুষৰ পৰা চলি আছে আনাৰস খেতিটো কিমান বিঘা খেতি এইটো বৰ্তমান মোৰ 7.5 বিঘা কিন্তু গোটেই ভাইবিলাকৰ তাতে প্ৰত্যেকৰ তাতে আছে কিন্তু মোৰ তাতে বেছি আছে খেতিখিনি পুৰি বুলি কয় আৰু এটা হ'ল বিলাতী আছে বিলাতীটো অলপ দেৰিকৈ পকে বিক্ৰীটো ক'ত কেনেকৈ বিক্ৰীটো আমি বৰ্তমান ঘৰুৱাভাৱে লকডাউনৰ কাৰণে সমস্যা এটা মাৰ্কেট গেলি পচি যোৱাৰ ধৰে পানীৰ দামত বিক্ৰী কৰি আহিছে যিহেতু গেলি পচাটো যোৱা নাই তথাপি পানীৰ দৰত বিক্ৰী কৰাৰ কাৰণে আমাৰ ক্ষতি হৈছে কিমান টকা হয় নাই মানে আশা কৰা ধৰণে ফল নাপাম আৰু দামটো লকডাউন সমস্যাৰ কাৰণে বেপাৰী নাহে আৰু মাৰ্কেট ওলাই নিব নোৱাৰে মাৰ্কেট ভাল আছিল আগতে লকডাউনৰ আগত ভাল মাৰ্কেট আছিল বছৰে কেনেকুৱা ইনকাম হয় ইয়াত বছৰে বৰ্তমান 40-50 হাজাৰ টকা পাওঁ আৰু সমস্যা পৰিয়াল এটা ভালকৈ চলিব পাৰি পৰিয়াল এটা ভালকৈ চলিব পাৰি যদি কৰে সকলোৱে মনোযোগ কৰে তেনেহ'লে নিশ্চয় কৃষক সমাজে লাভৱান হ'ব পাৰিব কিন্তু সকলোৱে ইচ্ছা নকৰে নহয় মানে কৃষি বিভাগে আমাৰ লগত যোগাযোগ নকৰে তেখেতসকলে অফিচাৰবিলাকে চিনি পায় কাৰ্যালয়ৰ মানুহখিনি কিন্তু তেওঁলোকে আমাৰ সমস্যাটোৰ বিষয়ে নুসুধে কিন্তু আমি নিজেই এইবিলাক অভিজ্ঞ হিচাপে খেতি বাতি কৰি আনাৰস কেনেকৈ কৰিব লাগে সেই বিষয়ে আমি ৰাইজক দিহা পৰামৰ্শ দিব জানো আৰু বাক্সাৰ পৰা টিডি ডেকাৰ ৰিপৰ্ট নিউজ ষ্টাৰ 7